86,000 লিড লৈ জিকি আহিছোঁ। এইটো এটা ডাঙৰ ৰেছপনচিবিলিটি হয়। জিকি আহিলোঁ, কিন্তু এতিয়া ৰাইজে যোনটো ৰেছপনচিবিলিটিজ দিছে সেই কামখিনি কৰিব লাগে। ৰাইজৰ হৈ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি আগবঢ়াই লৈ যাম, এইটো আশা কৰোঁ আৰু ৰাইজৰ কাৰণে লাগি আছোঁ। উজনিত ইমান কংগ্ৰেছৰ এনেকুৱা তথৈবচ অৱস্থা হোৱাৰ কাৰণ কি বুলি ভাবিছে? হ'ব, ৰাজনীতিত এইটো গণতন্ত্ৰ হয়, ভাল বেয়া চলি থাকিব। আমাৰ বিজেপিও এটা সময়ত 2জন প্ৰতিনিধি আছিলে, 2জনৰ পৰা আজি ইয়ালৈ আহিছে। ৰাজনীতিত এইবিলাক চলি থাকে, এইটো লৈ চিন্তা কৰিব নালাগে। অসমৰ ৰাইজৰ হৈ আমি চবে মাত মাতিম, তেখেতসকলক বিধানসভাত যিখিনি কথা অসমৰ ৰাইজৰ হৈ কথা পাতিব লাগে এইখিনি আমি পাতিম। মানে কংগ্ৰেছে ছাৰ্ভাইভ কৰিব পাৰিব বুলি আপুনি ভাবিছে আকৌ? কেলৈ নোৱাৰিব? নোৱাৰাটো কোনো কাৰণ নাই। যদি বিজেপিৰ 2জন মেম্বাৰৰ পৰা আজি 10 বছৰ 11 বছৰ চৰকাৰ কৰি আছে, আমি ইমান দিন চৰকাৰ কৰিলোঁ, এতিয়া বেয়া দিন চলি আছে, বেয়া দিনৰ পিছত আকৌ ভাল দিন আহিব, কিনো ডাঙৰ কথা। এইটো ৰাজনীতিত আপোনাৰ গণতন্ত্ৰ চলি থাকে এইবিলাক। সেইটোতো ইলেকশ্যন হৈ গ'ল আৰু ইলেকশ্যনৰ সময়ত যি ক'ব লগা আছে তেখেতসকলে কৈছে। এতিয়া 1 মিনিট, এতিয়া গুৱাহাটীত বানপানীটো কেনেকুৱা সমাধান হ'ব, ৰাইজৰ সমস্যাবিলাক কেনেকুৱা সমাধান হ'ব, সেইবিলাক লৈ এতিয়া বিজেপি কথা পাতিব লাগে। এইবিলাক ইছ্যুৰ কোনো মিনিং নাই, এইবিলাক কথা